বন্ধুসকল নমস্কাৰ মোৰ নাম হ'ল বংকিম চন্দ্ৰ বৰ্মন আৰু আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ যে কেনেকৈ ফেচবুকত 3D ফটো আপলোড বা পোষ্ট কৰিব পাৰি। ইয়াৰ কাৰণে আপোনালোকে ফেচবুক এপটো অপেন কৰিব আৰু অপেন কৰি যেনেকৈ আপোনালোকে কাৰোবাৰ নাম যদিহে সাৰ্চ কৰে বা কিবা পেজ যেনেকৈ সাৰ্চ কৰে তেনেকৈ সাৰ্চ বাৰত টাইপ কৰিব ফেচবুক 360 অৰ্থাৎ ফেচবুক 360 আৰু এইটো এটা ফেচবুকৰ অফিচিয়েল পেজ হয়। আৰু ইয়াতে যদিহে আপোনালোকে এই পেজটো অপেন কৰে অপেন কৰাৰ লগে লগে দেখা পাব পেজটো টাচ কৰিলে অপেন হৈ যাব আৰু অপেন কৰিলে দেখা পাব ইয়াতে এটা লাইকৰ বাটন আছে আৰু এই লাইকৰ বাটনটোত আপোনালোকে ক্লিক কৰিলে পেজটো লাইক হৈ যাব। আৰু এই পেজটোত এটা সিস্টেম আছে যে যদিহে আপোনালোকে এই পেজটো লাইক কৰে তেনেহ'লে আপোনালোকৰ মোবাইলত এটা ফিচাৰ আহিব আৰু সেই ফিচাৰটো হ'ব 3D ফটোৰ ফিচাৰ। কিন্তু এই ফিচাৰটো লগে লগে আপোনাৰ মোবাইলত নাহিব। এই ফিচাৰটো আপোনাৰ মোবাইলত বা আপোনাৰ ফেচবুক একাউণ্টত আহিবলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব। মোৰ ক্ষেত্ৰত প্ৰায় দুদিনমান সময় লাগিছিল, গতিকে আপোনালোকে এই পেজটো লাইক কৰি দুদিনমান ৰ'ব লাগিব। তাৰপিছতহে আপোনাৰ মোবাইলত বা ফেচবুক একাউণ্টত যিটো 3D ফটোৰ ফিচাৰ আছে সেইটো আহিব। ঠিক আছে, আৰু এইটো আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব মই আপোনালোকক কৈ আছোঁ। এইটো চেক কৰিবলৈ হ'লে আপোনালোকে য'ত ফেচবুকত কিবা পোষ্ট দিয়ে বা লিখে য'ত লিখা থাকে ৰাইট ছামথিং হিয়াৰ তাত টাচ কৰিব আৰু টাচ কৰিলে ইয়াতে চাওক প্ৰথমতে ফটো দেখা পাব, ফটো ভিডিঅ' এনেকুৱা থাকে। ফটো ভিডিঅ'ৰ তলত থাকিব এনেকুৱা টেক পিপল, তাৰপিছত ফিলিং এক্টিভিটি এনেকৈ তলৰ ফালে গৈ গৈ দেখা পাব এইটো 3D ফটো। আৰু ইয়াত টাচ কৰাৰ লগে লগে এইটো আহিব, ইয়াতে ক্লিক কৰিব লাগিব। এতিয়া এলাও এক্সেছ এইটো ক্লিক কৰিবই লাগিব, এইটো ক্লিক নকৰিলে কামটো নহ'ব। আৰু এইবাৰ এইটো পাৰ্মিশ্যন বিচাৰিছে, এইটোতো কৰিব লাগিব এলাও, আৰু এলাও কৰি দিলে আপোনাৰ মোবাইলৰ যিটো গেলাৰী আছে বা যিবিলাক ফটো আছে এইবিলাক ইয়াত শ্ব' কৰিব। আৰু শ্ব' কৰাৰ পিছত আপুনি এটা কথা মনত ৰাখিব যে 3D ফটো বনাবলৈ হ'লে যিবিলাক পৰ্ট্ৰেইট মোডত ক্লিক কৰা ফটো আছে সেইবিলাক বেছি ভাল হয়। বাকী ফটোবিলাক হয় কিন্তু 3D ইফেক্টটো ইমান ভালকৈ নাহে। গতিকে আপোনালোকে ফটোটো চিলেক্ট কৰিব, চিলেক্ট কৰাৰ লগে লগে এইটো প্ৰচেছিং ষ্টাৰ্ট হৈ যাব আৰু হোৱাৰ পিছত এইটো ফটোটো ৰেডি হৈ যাব আৰু আপোনালোকে ইয়াতে পোষ্ট কৰিব পাৰিব। বাকী সময়ত যেনেকৈ আপোনালোকে ফেচবুকত ফটো আপলোড কৰে তেনেকৈ এইটো ফটো ইয়াতে কেপশ্যন দিব পাৰে বা নিদিবও পাৰে আৰু পোষ্ট কৰি দিলে হৈ গ'ল। আৰু অলপ পিছতে আপোনালোকে চাব পাৰিব ফেচবুকত যে আপোনাৰ 3D ফটোটো কিমান ধুনীয়া হৈ পৰিছে। আৰু আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। আৰু আচলতে আমাৰ এইটো ইউটিউব চেনেলত চাকৰিৰ বা বাতৰি দিয়া হয় আৰু আজি এইটো এটা ব্যতিক্ৰমী ভিডিঅ' লৈ আহিছোঁ, অলপ টেকনিকেল লাইনৰ ফটোগ্ৰাফীৰ লগত জড়িত। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে আৰু ভিডিঅ'টো চাই কেনে পাইছে আৰু ভৱিষ্যতেও এনেধৰণৰ ভিডিঅ' চাব বিচাৰিছে যদিহে এইটো ভিডিঅ'ত কমেণ্ট কৰি আমাক জনাওক। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি মোক এপ্ৰিচিয়েট কৰিব পাৰে যাতে ভৱিষ্যতেও এনেধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিব পাৰোঁ। আৰু আজিলৈ মই বংকিম চন্দ্ৰ বৰ্মনে লৈছোঁ বিদায়। লগ পাম আপোনাক ইয়াৰ পিছৰ আন এটি ভিডিঅ'ত। নমস্কাৰ।